যে এই হাৱা মহলৰ ভূমি অসম চৰকাৰে ক্ৰয় কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ সম্পদ আৰু এই হাৱা মহলত থকা সকলো সম্পদক লৈ এটা সংগ্ৰহালয় নিৰ্মাণ কৰিব। আজি আমি প্ৰথম পৰ্যায়ৰ সফলতা লাভ কৰিলোঁ। প্ৰতিমা বৰুৱা পাণ্ডেৰ পৰিয়ালে এই ভূমি আমালৈ হস্তান্তৰ কৰিলে। অহা বছৰটোৰ ভিতৰত আমি এটা সুন্দৰ সংগ্ৰহালয় নিৰ্মাণ কৰি ধুবুৰী জিলাৰ ৰাইজ আৰু অসমবাসী ৰাইজক আমি অৰ্পণ কৰাৰ বাবে প্ৰচেষ্টা কৰিম। এতিয়ালৈকেতো আজিৰ পিছতহে সকলোৱে কামত লাগিব। এতিয়া বাউণ্ডৰী ৱালখন আমি কালি পৰহিৰ পৰা আৰম্ভ কৰিম। বাকী ইয়াততো বেলেগ আমি বনাব নালাগে, মাত্ৰ ৰিপেয়াৰিঙৰ কাৰণে ৰিপেয়াৰিং কৰিব লাগিব, অকণমান কাফেটেৰিয়া আদি বনাব লাগিব, হয়তো সৰু এটা গেষ্ট হাউচো বনাব লাগিব। এইখিনিয়ে কাম আমি কৰি পেলাম। আজি খুব ভাল লাগিছে আমি প্ৰেছক্লাবৰ তৰফৰ পৰা বহুত সুখী আৰু আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনাৰ অসমীয়া সম্পত্তি আপুনি সংৰক্ষণ কৰিবলৈ ওলাইছে। কিন্তু যি এখন নদীক লৈ পেলাই পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাই এখন গীত গাইছে, সেয়া ধুবুৰী গৰিপুৰৰ মাছ বাট। মই এবাৰ আপোনাক অৱগত কৰিছোঁ। কথাটো কি, খালি কথাটো ক'লে হ'ল। মানে গোটেইখিনি নদীটোৱে বিক্ৰী কৰি দিছে, গোটেই বিলটোৱে বিক্ৰী কৰি দিয়া হৈছে। কোনে কাক বিক্ৰী কৰি দিছে জানিবতো দিগদাৰ। মই সুধি লওঁ বাৰু, কথাটো অলপ ডিচিৰ লগত মই পাতি লওঁ। মই পাতি লওঁ। সকলো হ'ল, হাৱা মহলো হ'ল, এতিয়া কেৱল ধুবুৰী জুইশালা কাৰখানাটো বাকী ৰৈ গ'ল। ধুবুৰী এইটোতো ঠিক আছে, উদ্যোগৰ কথাটো পাতিম এদিন নতুনকৈ, লাহে লাহে চব হৈ যাব। এইটোতো কলাক্ষেত্ৰৰ পৰা মেইনটেনেঞ্চ হ'ব। শংকৰদেৱ কলাক্ষেত্ৰ ছ'চাইটিয়ে মেইনটেইন কৰিব। এদিন উইমকো চাব আহিম। চাওক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিমান সিদ্ধান্ত লৈছে তাক যি ধৰণে প্ৰত্যাহ্বান জনোৱা হৈছে ৰাইজৰ আদালতত বা ন্যায়ালয়ত, সকলো ক্ষেত্ৰতে মোদী ডাঙৰীয়াই লোৱা প্ৰত্যেকটো পদক্ষেপকে ৰাইজ আৰু দেশৰ স্বাৰ্থত কৰা বুলি আদালতৰ মজিয়াতে হওক, ৰাইজৰ আদালতৰ মজিয়াতে হওক, তেওঁ সদায় স্বীকৃতি লাভ কৰিছে। আৰু মই ভাবোঁ বিৰোধী পক্ষইও নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰতিটো কথাতে সমালোচনা নকৰি সহযোগিতাৰ পথেৰে আগবাঢ়িব লাগে। ইয়াৰ পৰা লৈ গ'লে হ'ব।